সেই দোস্ত, আজি আমি গৈ আছোঁ দৈয়াং নৈ মানে অসম নাগালেণ্ডৰ সীমামূৰীয়া যিটো দৈয়াং নৈ জলবিদ্যুৎ প্ৰকল্প আছে, আমি তালৈ গৈ আছোঁ আজি। আৰু আপোনালোকক আজি মই সম্পূৰ্ণ ভিডিঅ'ত দেখুৱাম যে সেই নেপকোৰ পৰা দৃশ্যাংশবোৰ কেনেকুৱা দেখা পোৱা যায়, চাৰিওফালে কেনেকুৱা পৰিৱেশ এটা আছে। আৰু আমি এতিয়া গৈ আছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু আজি আপোনালোকে দেখিবলৈ পাব, ঘৰতে বহি নিজৰ ঘৰতে বহি আপোনালোকে দেখিবলৈ পাব যে নেপকোৰ আচলতে দেখিবলৈ নেপকোৰ ঠাইটুকুৰা কেনেকুৱা, ক'ত আছে, আৰু সেই নেপকোৰ অঞ্চলটোত কি আছে, মই আজি সম্পূৰ্ণকৈ দেখুৱাম, আপোনালোকে চাই থাকক। ৰাস্তা কিন্তু সাংঘাতিক, একদম টাৰ্ণিঙেই টাৰ্ণিং। আৰু ৰাস্তাটো কিমান ধুনীয়া দেখিছেনে? আপোনালোকে ইয়ালৈ নিজৰ গাড়ী লৈ আহিব পাৰে, বাইক লৈ আহিব পাৰে। বাইক লৈ আহিলে আচলতে অকণমান সুবিধা হয়, চাৰিওফালে এনজয় কৰিব পৰা যায়। মুকলিমূৰীয়া একদম পাহাৰীয়া অঞ্চলত হিমাচল প্ৰদেশত থকা নিচিনা লাগিব আপোনালোকক। আমি গৈ আছোঁ, পামগৈ আৰু বেছি দূৰ নাই। চাই থাকোঁ ভিডিঅ'টো, গৈ পাই মই সমগ্ৰ দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এই টাৰ্ণিং দেখিছে নাই? এই টাৰ্ণিং আমি পাইছোঁহি আৰু এয়া পালোহি আমি। আপোনালোকে দেখিছে চাৰিওফালে অংশটো, চাওকচোন কিমান ধুনীয়া ধুনীয়া ঘৰ আছে। এইফালে বাইক পাৰ্কিং কৰা জেগা আছে, গাড়ী পাৰ্কিং কৰা জেগা আছে। আমি ইতিমধ্যে আমাৰ গাড়ীখন পাৰ্কিং কৰিলোঁ আৰু এইখিনিৰ পৰা চাৰিওফালৰ দৃশ্যটো মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওকচোন, আৰু ইয়াতে সাধাৰণতে আমাৰ দৈয়াং নদীৰ পানীখিনি ভেটা দি পানী বিদ্যুৎ কাৰেণ্ট উৎপাদন কৰা হৈছে। আৰু এনেধৰণৰ জলবিদ্যুৎ প্ৰকল্প আমাৰ ধনচিৰিত আছে। মাইনা, কি খাইছা তুমি? চিপছ খাই আছা? আমি এতিয়া এইফালে চাওকচোন বাৰু। আমি এতিয়া পিছফালে যাওঁ অকণমান। আৰু কিমান মানুহ আহিছে আপোনালোকে চাওকচোন, কি মানুহ দেখিছেনে? ঠাইটুকুৰা সঁচাকৈ বৰ ধুনীয়া। পিছে আমি এতিয়া বৰ বেছি দেৰি ইয়াত থাকিব নোৱাৰিম। মোৰ লগৰ কেইজনটো আগবাঢ়ি গ'লেই, এতিয়া ময়ো যাব লাগিব। তেনেহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকক, আৰু আমি গাঁৱতে দেখুৱাই নিম কেনেকুৱা পৰিৱেশটো। আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আমি এতিয়া লাহে লাহে ঘৰলৈ উভতিছোঁ। আৰু কুঁৱলী পৰিলে দেখিছে নহয় আপোনালোকে, চাৰিওফালে বগা হৈছে। আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে।